নমস্কাৰ ভৰত দুটা এণ্টাৰটেইনমেণ্ট চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ভৰত দুটা এণ্টাৰটেইনমেণ্টৰ অতি আকৰ্ষণীয় অনুষ্ঠান দ্য ফেচ মুখ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় এগৰাকী অভিনেতা বুলি ক'ব পাৰি, দায়িত্বকৰ্মী বুলি ক'ব পাৰি আৰু লগতে একেধাৰে তেওঁ স্বাস্থ্যকৰ্মী। এই সময়ত কোভিড-19 যি এই ভাইৰাছৰ মহাসংক্ৰমণৰ সময়ত এইগৰাকী লোকে দিনে নিশাই একাকাৰ কৰি প্ৰায় মাৰ্চ মাহৰ পৰা আজি দিনটোলৈকে একাধাৰে তেওঁৰ নিজৰ কৰ্তব্যত ব্ৰতী হৈ আছে। বহুকেইগৰাকী পজিটিভ ৰোগীক তেওঁ চিনাক্ত কৰিছে আৰু লগতে তেওঁলোকে যিমান পাৰে তেওঁলোকে মানৱ সেৱাত ব্ৰতী হৈ আছে। আমি সেইগৰাকী লোকৰ সৈতে আমি কথা পাতিম আৰু তেওঁৰ নাম হৈছে দেৱজিৎ লাহন। দেৱজিৎ লাহন, হয়, নমস্কাৰ। প্ৰথমে আপোনাক মই ভৰত দুটা এণ্টাৰটেইনমেণ্ট চেনেলৰ দ্য ফেচ মুখ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। এতিয়া দেৱজিৎ লাহন, মই আপোনাক এটা কথা সুধিবৰ কাৰণে আজি এই অনুষ্ঠানটো আপোনাক নিমন্ত্ৰণ জনাইছোঁ। যিহেতু আপুনি কোভিড-19 যি ভাইৰাছৰ যি মহাসংক্ৰমণ, এই মহাসংক্ৰমণৰ সময়ত আপুনি নিজৰ কৰ্তব্য ব্ৰতী হৈ আছিলে। এই সময়ছোৱাত আপোনাৰ আপুনি কেনেধৰণে গোটেই দিনবোৰ পাৰ কৰিছিলে আৰু কোভিড-19 সংক্ৰমণৰ পৰা নিজেও কেনেকৈ বাচি আছিলে, এই সন্মুখত ৰাইজক আপুনি আজি জনাব নেকি? যিহেতু আজিৰ পৰা প্ৰায় আনলক হৈছে বা আপোনাৰ চৰকাৰ বহুত শিথিলতা আগবঢ়াইছে। মই প্ৰথমে ভৰত দত্ত এণ্টাৰটেইনমেণ্ট চেনেলৰ সমূহ দৰ্শকলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি প্ৰথম অৱস্থাত আমি ক'বলৈ গ'লে 2020 চনৰ আমি মাৰ্চৰ পৰা কোভিড-19 যি ভয়াৱহতা ভাৰতবৰ্ষত হৈছে, পৃথিৱীৰ বিভিন্ন ঠাইৰ লগতে ভাৰতবৰ্ষলৈ ইয়াৰ যিটো ভয়াৱহতা আহি গ'ল, সেই ভয়াৱহতা অসমতো ইয়াত বিয়পিবলৈ ধৰিলে। তেনে অৱস্থাত আমি গোলাঘাট জিলাত সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো ইয়াৰ এটা ব্যাপক ইয়াৰ এইটো প্ৰতিৰোধী যিটো ব্যৱস্থা আমি হাতত লৈছিলোঁ। এই ক্ষেত্ৰত গোলাঘাট জিলাৰ উপায়ুক্ত মাননীয় বিভাত চন্দ্ৰ মোদীদেৱৰ পৰামৰ্শ আৰু তেখেতৰ পূৰ্ণাংগ সহযোগত আৰু জিলা স্বাস্থ্যসেৱা বিভাগৰ বিষয়াবৰ্গৰ স্বাস্থ্যসেৱা যুটীয়া সঞ্চালক প্ৰমুখ্যকৈ বিষয়াবৰ্গৰ সহযোগত আমি যথেষ্ট ধৰণে আমি কাম কৰিছিলোঁ। আৰু প্ৰথম অৱস্থাত আমাৰ ইয়াতে যেতিয়া অসমৰ কৰিমগঞ্জত এজন ব্যক্তি ওলাইছিলে, তেতিয়া নিজামুদ্দিন মাৰ্কাজত, দিল্লী নিজামুদ্দিন মাৰ্কাজত থকা যিসকল ব্যক্তি অসমৰ পৰা গৈ তাত আছিলেগৈ, তেওঁলোক যেতিয়া ঘূৰি আহিছিলে, ঘূৰি অহা সেই ব্যক্তিসকলক আমাৰ গোলাঘাট জিলাত স্বাব পৰীক্ষা কৰা হৈছিলে। তাৰ আগতেই জয়া চৰকাৰ নামৰ যোৱা 16 মাৰ্চত জয়া চৰকাৰ নামৰ এগৰাকী নুমলীগড় বিবেকানন্দ ৰিফাইনেৰী চিকিৎসালয়ৰ এগৰাকী পৰিচাৰিকা, চিষ্টাৰ ইনচাৰ্জ, তেখেতক আমি পৰীক্ষা কৰিছিলোঁ। প্ৰথম যেতিয়া পৰীক্ষা কৰিছিলোঁ, তেতিয়া আমি গোটেই পৃথিৱীৰ ভয়াৱহ এই দৃশ্যবোৰ দেখাৰ পাছত আমি সেই শংকা বুকুত লৈ মেলি আমি কাম কৰিবলৈ আগবাঢ়ি গৈছিলোঁ। আৰু কাম কৰিবলৈ যাওঁতে আমি যথেষ্ট অসুবিধাৰ সন্মুখীনো হৈছিলোঁ। ভয় আছিলে, শংকা আছিলে। আৰু কিন্তু এই ক্ষেত্ৰত জিলাৰ উপায়ুক্ত মহোদয়ৰ উপস্থিতি আৰু জিলাৰ বিষয়াসকলৰ স্বাস্থ্যসেৱা বিভাগৰ স্বাস্থ্যসেৱা যুটীয়া সঞ্চালক সেই সময়ত আছিলে আমাৰ তৌফিক হুছেইন মহোদয়, ডাক্তৰ তৌফিক হুছেইন, তেখেত আছিলে ডাক্তৰ ৰূপক বৰা, ডাক্তৰ ভাস্কৰ গগৈ, তেনেধৰণে ডাক্তৰ ৰূপম দুৱাৰা, ডাক্তৰ ৰাজবংশী। গতিকে এই সকলোবিলাক চিকিৎসা বিষয়ৰ সহযোগ আছিলে তেখেতৰ লগত। তেতিয়া আমি সাহস পাইছিলোঁ কাম কৰিবলৈ। মই আৰু মোৰ সহযোগী এগৰাকী মমী ৰাজখোৱা নামৰ এগৰাকী জুনিয়ৰ ছোৱালী আছে, আমি তেতিয়া কাম কৰিছিলোঁ। আৰু নিজামুদ্দিন মাৰ্কাজৰ পৰা তেতিয়া 9জন ৰোগী আহিছিলে, একেদিনাই 8জনৰ আমি পজিটিভ উলিয়াইছিলোঁ। অসমত ই এটা জোকাৰণি সৃষ্টি কৰিছিলে কোভিড-19 গোলাঘাট জিলাই। আৰু সেই জোকাৰণি সৃষ্টি কৰাৰ সময়ত আমাক যথেষ্ট ধৰণে মানুহে যথেষ্ট ধৰণে আমাক গুৰুত্ব দিছিলে। গুৰুত্ব দিয়াৰ পিছত কিন্তু গুৰুত্ব দিছিল যে আমি যিটো আমাৰ ভয়, আমাৰ জীৱনৰ প্ৰতি মমতা আৰু ভয় আৰু আমাৰ কামৰ প্ৰতি দায়বদ্ধতা, আমি সেইখিনিৰ মাজত আমি কাম কৰিবলৈ আমি গৈছোঁ। ভয় সংশয় আছে, কিন্তু আমি কামৰ দায়বদ্ধতাত আমি কাম কৰিব লাগিব। জিলাৰ মুখ্য বিষয়াসকল আমাৰ সন্মুখত ৰৈ থাকে, আমি তেখেতলোকৰ উপস্থিতিত সেই সাহসত আমি কাম কৰিছিলোঁ। কাম কৰি পেলাই 9জন পজিটিভ উলিয়াইছিলোঁ নিজামুদ্দিন মাৰ্কাজৰ। উলিওৱাৰ পাছত আমি তাৰ পাছত পৰ্যায়ক্ৰমে কাম আগবাঢ়ি গৈ আছে। আমি কোনো আজি থমকি নোৰোৱাকৈ, আমি পিছলৈ নোচোৱাকৈ আমি কাম কৰি গৈছোঁ কোভিড-19ত। এতিয়া আমাৰ গোলাঘাট জিলাৰ সমূহ লেবৰেটৰী টেকনিচিয়ান, যিসকল লেবৰেটৰী টেকনিচিয়ানত পূৰ্বৰ চিকিৎসা সেৱাৰ ব্যৱস্থাত লেবৰেটৰী টেকনিচিয়ানৰ গুৰুত্ব খুব কম আছিল,
কিন্তু বৰ্তমান COVID-19 চিকিৎসা সেৱাৰ ক্ষেত্ৰত প্ৰথম যুঁজাৰু সৈনিক হিচাপে লেবৰেটৰী টেকনিচিয়ানসকলে আমি কামত আগবাঢ়িছোঁ আৰু কামত আগবঢ়াৰ পিছত লেবৰেটৰী টেকনিচিয়ানসকলৰ গুৰুত্ব অসমৰ ভিতৰত চিকিৎসকসকলৰ সমপৰ্যায়ৰ এটা গুৰুত্ব আমাক দিছে। বিশেষকৈ গোলাঘাট জিলাত আমি যিখিনি এইখিনি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত যিখিনি আমি সুবিধা পাইছোঁ, জিলা উপায়ুক্ত মহোদয়, জিলা প্ৰশাসন আৰু জিলাৰ আমাৰ NHMৰ বিষয়াবৰ্গই যিখিনি সুবিধা দিছে সেইখিনি সঁচাকৈ আমি ক'ব লাগিব, শলাগ ল'ব লাগিব। গতিকে আমি ভাবোঁ এতিয়া আমাৰ গোলাঘাট জিলাত COVID-19 ইয়াৰ এটা স্থবিৰ এটা COVID-19 নিয়ন্ত্ৰণ এটা আহিছে বুলি আমাৰ ধাৰণা হৈছে। কাৰণ আমাৰ এই বিষয়াসকলে উপায়ুক্ত মহোদয়ক প্ৰমুখ্য কৰি এই বিষয়াসকলে যথেষ্টখিনি সতৰ্কতাৰে এই কামত আগবাঢ়িছে আৰু আমি দৈনিক আমি 4-5 ঠাইমানত আমি স্বাব কালেকশ্যন আমি কৰিছোঁ। গতিকে আমি প্ৰথমে ইয়াতে স্বাব কালেকশ্যন কৰিছোঁ। প্ৰথমে চিভিল হস্পিটেলত আমি স্বাব কালেকশ্যন কৰিছিলোঁ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। তাৰ পাছত এতিয়া স্বাব কালেকশ্যনৰ সংখ্যা বৃদ্ধি হোৱা যেতিয়া নেকি যাত্ৰীবিলাক আহিব ধৰিলে আমি পুলিবোৰৰ আমি ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত আমি স্বাব কালেকশ্যন কৰোঁ। ৰাতি 2টা বজালৈকে স্বাব কালেকশ্যন কৰোঁ কণ্টিনিউ। মই সেইখিনি কথা সুধিম। এতিয়া মই কথা ভাবিছোঁ যেতিয়া আপুনি প্ৰথমে নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা লোকসকলে 11গৰাকী লোক আহিছে, তাই 9গৰাকী পজিটিভ আহিছিলে। মই জানো 11গৰাকী মানুহ আহিছিলে, তাতে 9গৰাকী ৰোগী আপোনাৰ পজিটিভ আহিছিলে। সেই সময়ছোৱাত আপোনাৰ মানে ঘৰুৱা পৰা আৰম্ভ কৰি লগৰ সমনীয়াৰ পৰা আৰম্ভ কৰি কিবা ভয় শংকা বা আপোনাক মানে দেখিলে ভয় কৰে এনেকুৱা কিবা হৈছিলে নেকি? যিকোনো মানে কৈ থাকে তেনেকুৱা ধৰণৰ? সেই সময়ত এটা আমাৰ মাজত আমি হীনমান্যতাত ভুগিছিলোঁ। ইনফিউৰিটি কমপ্লেক্সত আমি ভুগিছিলোঁ সেই সময়ত। যেতিয়া আমি স্বাব কালেকশ্যন কৰি আহোঁ, আমাক দেখিলে মানে মানুহ আঁতৰি গুচি যায়। সেই কথাটো মানে সকলোৱে নিজৰ জীৱন বচাবৰ কাৰণে কোনো চিকিৎসক, কৰ্মচাৰী, পৰিচাৰিকা সকলোৱে নিজৰ জীৱন বচাবলৈ তেওঁলোকে নিজকে বচাই ৰাখিছিল। আমি যেতিয়া স্বাব কালেকশ্যন কৰি আহোঁ, আমাৰ কিনাৰত যিটো লেবৰেটৰী, আমাৰ কিনাৰত এটা লেবৰেটৰী আছে, তেওঁলোকে দৰ্জা বন্ধ কৰি থৈ দিয়ে। আমি যেতিয়া স্বাব কালেকশ্যন কৰি আমি ঘূৰি আহোঁ, ব্লাড বেংকৰ ওপৰলৈ আমি যাব নোৱাৰোঁ। আমি স্বাব কালেকশ্যন কৰাৰ পিছত আমি কোনোবা অফিচত বা ক'ৰবাত যাবলৈ আমাক মানে আমাৰ তাত কোনো আমি যাব পাৰোঁ, কিন্তু আমাক তাৰ আগতে আমাৰ বাধা আহি যায় আৰু আমি সেইটো আমি নকৰোঁ। এইটো এটা ক'ভিড প্ৰট'কলত পৰে, ইয়াৰ গাইডলাইনত পৰে। গাইডলাইন অনুসৰি আমি সেইখিনি কাম কৰিবলৈ নাযাওঁ। কিন্তু সেইসকলে মানুহে সাহস নিদিয়ে, মানে সাহস আমি প্ৰথম অৱস্থাত পোৱা নাছিলোঁ। ক'ব লাগিব প্ৰথম অৱস্থাত হীনমান্যতাত ভুগিছোঁ। দ্বিতীয় কথা হ'ল প্ৰথম অৱস্থাত আমাৰ সাহস নাছিল, আমাৰ মনোবল নিজা আমি কামৰ দায়বদ্ধতাতহে আমি কাম কৰিছিলোঁ। যি হ'ব হ'ব, আমি মৰিলেও মৰিম এনেধৰণৰ এটা মনত এটা হেৰি আছিল। কিন্তু ডক্টৰ ভাস্কৰ গগৈ ছাৰ সেই সময়ত আমাক যিটো প্ৰশিক্ষণ দিছিলে মাইক্ৰ'বায়'লজিষ্ট, তেখেতে প্ৰশিক্ষণ দিয়াৰ পিছত IDSP তেখেতে ইনচাৰ্জ হয়। তেখেতে প্ৰশিক্ষণ দি আমাক অতি সুন্দৰভাৱে সেই প্ৰশিক্ষণ দিয়াৰ পাছত আজি আমি ইমানখিনি স্বাব সংগ্ৰহ কৰিবলৈ মই সক্ষম হৈছোঁ। এতিয়ালৈকে বৰ্তমান মই 5000ৰ ওপৰত স্বাব কালেকশ্যন কৰিছোঁ, তাৰ ভিতৰত 500ৰ ওপৰত পজিটিভ আহিছে। ডেইলি হয়, মই ডেইলি স্বাব ষ্টিক মই চোৱাৰ লগে লগে মই পজিটিভ আহিবই, মানুহৰ পজিটিভ আহিব। এতিয়া সেইকাৰণে বহুজনে জনা শুনা মানে মোৰ পৰা স্বাব ল'বলৈ নিবিচাৰে, মানে যে লাহনে স্বাব ল'ব নালাগে, বেলেগে লওক। কিছুমানে আকৌ কয় লাহনে বৰ ভালকৈ স্বাব লয়, গতিকে তেওঁৰ পৰা মই স্বাবটো ল'ব। টিপছৰ কথা নহয়, মানে এইটো আমি যি ধৰণে ডক্টৰ ভাস্কৰ গগৈ প্ৰশিক্ষণ দিছিলে, সেই প্ৰশিক্ষণটোত মই কেনেধৰণে নাকৰ ভিতৰত এডাল স্বাব ষ্টিক ভৰাই মেলি কেনেধৰণে ক'ত লগাই মেলি স্বাব মানে COVID-19 ভাইৰাছ স্বাব ষ্টিকৰ কটনৰ মুহূৰ্তটোৱে বিচাৰি আনিব লাগে, সেই কথাটো মই খুব আন্তৰিকতাৰে মই লাগিছিলোঁ। লগাৰ কাৰণে প্ৰতিটো পেচেণ্টক মই COVID-19হে বিচাৰোঁ। মই COVID-19 ভাইৰাছটো মই ক'ত মানুহৰ নেজোফ্ৰেঞ্চত কিমান ধৰণে সোমাই আছে, মানুহৰ থ্ৰোটছত যেনেকৈ ধৰণে সোমাই আছে, মই তাত মই বিচাৰোঁ। আৰু য'ত তেখেতে মোক এটেক কৰিবলৈ কৈছিলে, টাচ কৰিবলৈ কৈছিলে, য'ত মানে আপোনাৰ অৰোফেৰিংছত যেতিয়া য'ত চাব গৈছে, মই খুব মুখখন মেলাই দিওঁ, তেতিয়া মই স্বাব ষ্টিকটো তাত লগাই দিওঁ। লগে মানে পাৰফেক্টলি যদি কামটো কৰা হয়, তেতিয়া হয় যদি ক'ভিড ভাইৰাছ থাকে তেতিয়া ওলাবই আৰু পজিটিভ হ'বই, সেইটো একেবাৰে নিশ্চিত কথা। সেই ধাৰণাটো ডক্টৰ ভাস্কৰ গগৈ কোৱা কথাটো মই তেখেত মোৰ গুৰু বুলি ক'ব লাগিব। তেখেতে কোৱা কথাটো মই অতি সুন্দৰভাৱে মোৰ মনত ৰাখি আৰু তেখেতে যেনেকৈ দিছিলে, প্ৰথম আমি নিজামুদ্দিনৰ আমাৰ যেতিয়া 11জন আহিছিলে, 11জনৰ আগত 2জন আহিছিলে। এজন কোনোবা বাগানৰ মেনেজাৰ গোলাঘাটৰ, এজন আছিলে 53 নম্বৰৰ ছোৱালী এজনী।
ডক্টৰ ভাস্কৰ ছাৰে সেই দুটা কেছ লৈছে তপননগৰ ছোৱালীজনীৰ মেনেজাৰ তাৰপিছত মই সেইকেইটা চাই লৈছোঁ চোৱাৰ পিছত মই নিজে চব কালেকশ্যন কৰিছোঁ তেওঁ মোক এনকাৰেজ কৰিছে তুমি বৰ ধুনীয়াকৈ লিখা খুব ভাল হৈছে মই শিকাই দিয়া গতিকে তুমি ধুনীয়াকৈ পাৰিছা খুব মজা হৈছে খুব ভাল হৈছে এইটো পাৰফেক্ট কৰিছা এক্সিলেণ্ট এনেধৰণে এনকাৰেজ কৰি থাকে আৰু সেই এনকাৰেজৰ ফলত মই আজি এটা ভুল নোহোৱাকৈ চব কালেকশ্যন কৰিছোঁ আৰু এতিয়া ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ ফালৰ পৰা এতিয়া প্ৰশিক্ষণ দিব দিছে এতিয়া MPW সকলক ডক্টৰ ভাস্কৰ ছাৰ ডক্টৰ ৰূপক বৰা ছাৰ নডেল অফিচাৰ আমাৰ নডেল অফিচাৰ তেখেতৰ সৈতে লগ লাগি আমি সুন্দৰভাৱে আমি প্ৰশিক্ষণ প্ৰদান কৰিছোঁ MPW কৰিছোঁ ষ্টাফ নাৰ্ছসকলক প্ৰশিক্ষণ দিছোঁ SW সকলক প্ৰশিক্ষণ দিছোঁ এইখিনি মই নিজে আয়ত্ব কৰাৰ কাৰণে মোক তেখেতসকলে মোক চিকিৎসা বিষয়াসকলে প্ৰশিক্ষণ দিবৰ বাবে মোক দায়িত্ব দিছে এনে আপোনালোকৰ গোটেই আমাৰ গোলাঘাট প্ৰকল্প এখন চিকিৎসালয় পোৱা নাই গোলাঘাটত কিমান লেবৰেটৰী টেকনিচিয়ান আছে এই কৰ্মত জড়িত COVID-19 মানে ভাইৰাছৰ যিটো মানে সংক্ৰমণৰ সেই সংক্ৰমণ ৰোধিবৰ কাৰণে যিসকলে আপোনাৰ ভৰ্তি হৈ আছে কামত সেই কিমান আছে আপোনাৰ লেবৰেটৰী টেকনিচিয়ান গোলাঘাটত আমাৰ বৰ্তমানলৈকে আমাৰ ডিষ্ট্ৰিক্টটোত NHM আপোনাৰ হেৰি এইটো আপোনাৰ হেৰি কি মোবাইল মেডিকেল ইউনিটত যিসকল টেকনিচিয়ান আছে MMU টেকনিচিয়ান তাৰ পৰা আমাৰ যিখিনি আমাৰ ষ্টেটৰ লেবৰেটৰী টেকনিচিয়ান সকলোখিনি সমন্বিত আমাৰ প্ৰায় 65-70 মান আমাৰ টেকনিচিয়ান হ'ব আৰু সেইখিনি টেকনিচিয়ানে গোটেই জিলাখনৰ প্ৰতিটো ব্লকত আমাৰ হেল্থ ব্লক আছে আপোনাৰ বোকাখাট ব্লক আছে সৰুপথাৰ ব্লক আছে কমাৰবন্ধা ব্লক আছে চাৰিঙীয়া ব্লক আছে আৰু মিছামৰা ব্লক আছে এই ব্লকবিলাকত তেওঁলোকে কাম কৰি আছে আৰু আমি ইয়াতে আমাৰ এটা আটাইতকৈ ডাঙৰ সমস্যা হৈছে কি টেকনিচিয়ানৰ অভাৱ ঘটিছে আমি আৰ্বান এৰিয়াত এইখিনি টেকনিচিয়ান আমি ৰাখি দিছোঁ আজি আমি হোটেল গ্ৰেচিনত আছোঁ আৰু এই হোটেল গ্ৰেচিনত আমাৰ টেকনিচিয়ানসকলৰ কাৰণে আমাৰ থকা খোৱাৰ সকলো ব্যৱস্থা কৰি দিছে আৰু এই আমি আৰ্বান এৰিয়াত যিসকলে কাম কৰিছে এই গ্ৰেচিন হোটেলত আছোঁ আৰু যিসকল টেকনিচিয়ানে COVID-19 হস্পিটেলত কাম কৰিছে COVID-19 চিকিৎসালয়ত যিসকল টেকনিচিয়ানে কাম কৰিছে দুজনকৈ সপ্তাহৰ মৰ্মে এসপ্তাহ দুজনে ডিউটি কৰিব এসপ্তাহ কোৱাৰেণ্টাইন থাকিব তাৰপিছত তেওঁলোকে ৰিলিজ হ'ব গতিকে তেনেধৰণে দুজন টেকনিচিয়ানক আমি আকৌ মাতিব লাগে জইণ্ট ডাইৰেক্টৰ ছাৰে অৰ্ডাৰ কৰাৰ পিছত আমি সেই টেকনিচিয়ানসকলক কামত লগাওঁ সেই তাৰ কাৰণেও লাগে এতিয়া আমাৰ আৰু এটা কথা হৈছে কি এতিয়া আপোনাৰ বোকাখাটত পখৰাত এখন আকৌ COVID হস্পিটেল খুলিলে নাহৰডোঙাত দেৰগাঁও নাহৰডোঙাত COVID হস্পিটেল খুলিলে আৰু খুমটাই মডেল হস্পিটেলত COVID হস্পিটেল খুলিলে তাৰপিছত আৰু তেনেকৈ আৰু কাছমাৰীত এতিয়া COVID হস্পিটেল খুলিলে গতিকে বিভিন্ন ঠাইত COVID হস্পিটেল খুলি যোৱাৰ লগে লগে টেকনিচিয়ানবিলাক তাত আবদ্ধ হৈ গৈছে কাৰণ COVID হস্পিটেলত স্বাব কালেকশ্যন কৰা 9 দিনৰ মূৰে মূৰে পেচেণ্টবিলাকৰ স্বাব কালেকশ্যন কৰি তেওঁলোকক নেগেটিভ কৰি ৰিলিজ দিয়াৰ দায়িত্বটো হৈছে লেবৰেটৰী টেকনিচিয়ানসকলৰ প্ৰথমবাৰ উলিওৱাৰ পৰা পজিটিভ ৰোগীজন উলিওৱাৰ পৰা আকৌ নেগেটিভ কৰা টেকনিচিয়ানৰ দায়িত্ব কিন্তু টেকনিচিয়ানগৰাকী সদায় আঁতৰত থাকে যে মানে যিয়ে নহওক স্বাস্থ্যকৰ্মী হিচাপে যিখিনি কাম কৰি থাকে সেইখিনি সকলোৱে মানে হেৰি কৰিব লাগে আমি আচলতে টেকনিচিয়ানসকল আমি কি নেপথ্যত কাম কৰি থকা মানুহ পৰ্দাৰ আঁৰত কাম কৰি থকা মানুহ চিকিৎসা বিষয়াই লিখিব ডক্টৰে লিখিব যে প্ৰেছক্ৰিপশ্যনত এই পৰীক্ষাকেইটা কৰিব লাগে আমি লেবৰেটৰীৰ ভিতৰত থাকি পৰীক্ষাকেইটা কৰি দিওঁ তেওঁলোকে এই ৰিপৰ্টটো চাই মেলি ট্ৰিটমেণ্ট দিয়ে এটা সুন্দৰ সমন্বয় এই সমন্বয়ৰ মাজত আছোঁ কিন্তু আমি লুকাই থাকোঁ কিন্তু এতিয়া আমি মুখলৈ আহিছোঁ আমি এতিয়া এক্সপ'জ হৈ পৰিছোঁ লেবৰেটৰী টেকনিচিয়ানসকল এইটো কথা আমাৰ কাৰণে এটা মোৰ চাকৰি জীৱনত এতিয়া মই ভাবোঁ মোৰ চাকৰি জীৱনত এটা ডাঙৰ এইটো আমি ডাঙৰ এটা খুব ভাল হেৰি কাম হৈছে বুলি ভাবিছোঁ কাৰণ আমি নেপথ্যত কাম কৰি থকা মানুহখিনি আজি আমি ফ্ৰণ্টলাইনলৈ ওলাই আহিছোঁ ফ্ৰণ্টলাইনত ওলাই আহি আমি যিখিনি কাম কৰিছোঁহি এতিয়া সকলোৱে আমাৰ পৰিচিত হৈছে সকলোৱে চিনি পাইছে মই যেতিয়া 9টা পজিটিভ কেছ উলিয়াইছোঁ ইয়াতে চব লৈছোঁ লোৱাৰ পাছত মই কোৱাৰেণ্টাইনত আছোঁ ফাৰ্ষ্ট অসমত কোৱাৰেণ্টাইনত তেতিয়া খুব কমেই আছে মই তেতিয়া কোৱাৰেণ্টাইনত আছোঁ কোৱাৰেণ্টাইন কি শব্দটোৱে তেতিয়া ধৰক আমি নাজানোৱে এইটো নতুন শব্দ সৃষ্টি হৈছে গতিকে আমি তেতিয়া হোটেলত মই আবদ্ধ হৈ আছোঁ সেই সময়ত মই ফেচবুকতে এনেই দিলোঁ মোৰ বন্ধু এজনে বিতুপন ডেকা বুলি ফেচবুকত দিলে দিয়াৰ লগে লগে ইমান লাইক কমেণ্ট আচৰিত ধৰণে আহিছে মই আচৰিত পাইছোঁ যে মোৰ ফোন আহিছে মানুহবিলাকৰ পৰা অচিনাকি মানুহে বোলে ভিডিঅ' কল কৰিছে মই বিৰক্তি পাইছিলোঁ ইমান হেৰি আহিছে ভাইৰেল হৈ যোৱা বুলিয়ে কয় আৰু সেইটো ৰাইজে ভাইৰেল কৰিছে এই বস্তুটো আচলতে কি জনসাধাৰণে যি সময়ত লকডাউনত ঘৰৰ ভিতৰত থাকি তেওঁলোকে COVID-19 ভাইৰাছৰ পৰা বাচি ভিতৰত সোমাই আছে তেনেস্থলত আমি
মুক্তভাৱে আমি COVID-19 ৰোগী আমি ভাইৰাছ বিচাৰি আমি ৰাইজৰ প্ৰতি সেই সেৱা অব্যাহত ৰাখিছোঁ, ভাইৰাছ বিচাৰি ফুৰিছোঁ। গতিকে তেনেস্থলত সেইসকল যিসকলে ঘৰৰ ভিতৰত সোমাই আবদ্ধ হৈ আছে তেওঁলোকে আমি মুক্তভাৱে ওলাই যেতিয়া নিজৰ জীৱন উৎসৰ্গা কৰি দিছোঁ, নিজৰ জীৱন উৎসৰ্গা কৰি আমি কাম কৰিবলৈ আগবাঢ়ি গৈছোঁ, তেতিয়া তেওঁলোকে মানে যথেষ্ট ধৰণে তেওঁলোকে সেই কথাটোত মানে সন্তোষিত হৈছিল আচলতে সেইখিনি হোৱাৰ কাৰণে।